পাঠান 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 কেৱল চাৰিওফালে পাঠান আৰু পাঠান। পাঠানত আছে কি? পাঠানখন হিন্দু আৰু মুছলমানক লৈ বনোৱা এখন চিনেমা নেকি? একোৱেই নাই পাঠানত। পাঠানখনক লৈ হিন্দু আৰু মুছলমানসকলৰ মাজত কিয় ইমান বিতৰ্ক সৃষ্টি হৈছে? আমি থাকিম কেইদিন? হেল্ল' নমস্কাৰ, মানে মোৰ অসমবাসী ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। মৰম আৰু সম্ভাষণ জনাই মই জুলেণ্ডৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আদৰি ল'ব। আৰু যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন অল কৰিবলৈ একেবাৰে নাপাহৰিব। তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে গম পায়েই যে আজি কিছুদিনৰ পৰা গোটেই ভাৰতবৰ্ষতে পাঠান নামৰ চিনেমাখনক লৈ যি চৰ্চা চলি আছে, তাৰ বাবে ভাবিলোঁ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। পাঠান 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 কেৱল চাৰিওফালে পাঠান আৰু পাঠান। পাঠানত আছে কি? পাঠানখন হয় কি? পাঠানখন কিয় ইমান বিখ্যাত হৈছে? কিয় ইমান জনপ্ৰিয়তা হৈছে? পাঠানখন হিন্দু আৰু মুছলমানক লৈ বনোৱা এখন চিনেমা নেকি? পাঠানৰ বেচৰম ৰঙৰ যিটো গীত, সেই গীতটোৰ বাবে পাঠানখন বহুত জনপ্ৰিয়তা হৈছিল আৰু সেই জনপ্ৰিয়তাৰ বাবেই পাঠানখন বিতৰ্কৰ মাজত সোমাই পৰিছিল। তাৰ পাছতেই সমগ্ৰ ভাৰতবৰ্ষত পাঠানক বয়কট কৰা, বলিউডক বয়কট কৰা, পাঠান নচলিব, কোনোদিন আমি চলিব নিদিওঁ, তেনেকুৱা ধৰণৰ নানান ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিল। সেই বিতৰ্কৰ মাজতেই পাঠানখন 25 জানুৱাৰীত শুভ মুক্তি পালে আৰু তেতিয়াই মানুহে বিপুল সঁহাৰি দি পাঠানখন চাবলৈ উঠি পৰি লাগি শিল দৌল ভাঙি গাড়ী মটৰ ভাড়া কৰি পাঠানখন চালে। আৰু পাঠানখন চাই পালে কি তেওঁলোকে? পাঠানখনত কি হয়? একোৱেই নাই পাঠানত। এনেই মানুহখনৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিলে, হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া সৃষ্টি কৰিছিলে। যিসকলে পাঠান চালে সেইসকলে বুজি পালে যে পাঠান আচলতে একোৱেই নহয়। সেই পাঠান শব্দটো হ'ল মুছলমানসকলৰ এটা উপাধি। সেই উপাধিটো লৈ চিনেমাখন বনোৱা হোৱাৰ বাবেই হিন্দুসকলৰ মাজত পূৰা বিতৰ্ক সৃষ্টি হৈছিল যে পাঠানে আমাৰ হিন্দু ধৰ্মৰ ৰীতি নীতিত আঘাত সানিছে। দীপিকা পাদুকনে গেৰুৱা ৰঙৰ বিকিনি পিন্ধি গীতটি যেতিয়া নাচিছিলে আৰু ফাইট কৰিছিলে সেই বিকিনিযোৰ পিন্ধি, তেতিয়াৰ পৰাই ভাবিলে যে পাঠান বয়কট কৰিব লাগে, বয়কট কৰিব লাগে, বয়কট কৰিব লাগে। কিন্তু ইমান বিতৰ্ক সৃষ্টিৰ মাজতো পাঠানখন শুভ মুক্তি পালে আৰু বহুতে একাংশ লোকসকলে চাই তেওঁলোকে বুজিলে পাঠানৰ একোৱেই নাই। এতিয়া হিন্দু আৰু মুছলমানসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে একাংশ লোকে। মই ভাবোঁ হিন্দু আৰু মুছলমান সদায় ককাই ভাই, কোনোদিনে কাজিয়া কৰিব নালাগে। আমি থাকিম কেইদিন? আমি হয় ভাৰতবৰ্ষৰ মানুহ, আমি থাকিম কেইদিন? কোনো ধৰ্ম ৰীতি নীতিক লৈ কেতিয়াও কাজিয়া কৰিব নালাগে। আমি মৰি যোৱাৰ লগে লগে আমাৰ আত্মা গৈ স্বৰ্গত পাবগৈ, জন্নত পাবগৈ। কিন্তু আমি পালোঁ কি? পৃথিৱীত আমি আমাৰ জীৱনটো ধ্বংসহে কৰিলোঁ, লোকৰ লগত কাজিয়া কৰি, বিভ্ৰান্তি সৃষ্টি কৰি। সেইবিলাক কৰি একো লাভ নাই। জীয়াই থকা দিনকেইটা আমি সকলোৰে লগত মিলিজুলি জীয়াই থকাটো মই বিচাৰোঁ, যাতে আমি সদায় ককাই ভাইৰ দৰে আমি ইজনে সিজনক সহায় কৰি থাকিব পাৰোঁ। মই আপোনালোকক এইটোৱে ক'লোঁ, আপোনালোকে পাঠানখন চালে, যিসকলে চালে সেইসকলে কমেণ্ট কৰি জনাব কেনেকুৱা পালে, কেনেকুৱা আছিলে, সকলোবোৰ জনাব কমেণ্ট কৰি। পাঠানখনক লৈ হিন্দু আৰু মুছলমানসকলৰ মাজত কিয় ইমান বিতৰ্ক সৃষ্টি হৈছে? পাঠানখন ইমান চৰ্চালৈ অহাৰ কাৰণটো কি? কাৰণটো এইটোৱে যে বেচৰম ৰঙৰ যিটো গান ৰিলিজ দিছিলে, সেই গানটো দীপিকা পাদুকনে গেৰুৱা ৰঙৰ বিকিনি পিন্ধি তেওঁ ডান্স কৰিছিলে আৰু লগতে তেওঁ ফাইট কৰিছিলে। সেই বিকিনিটোৰ বাবেই পাঠানখন মানে বিতৰ্কৰ মাজত সোমাই পৰিলে আৰু সেই বিতৰ্কৰ মাজতেই পাঠানৰ আৰু এটা অন্য গীত ৰিলিজ কৰিলে, সেইটো হ'ল জুম্মে জো পাঠান। সেই গীতটিও বহুত সমাদৰ লাভ কৰিলে, জনপ্ৰিয়তা লাভ কৰিলে দৰ্শকসকলৰ মাজত। সেই তেতিয়াই মানে ভাবিলে যে বেচৰম ৰঙৰ গানটো যেতিয়া বিতৰ্ক সৃষ্টিৰ মাজত সোমাই পৰিলে, তেতিয়া সকলোৱে ভাবিলে যে আচলতে পাঠানখন আচলতে হয় কি? হিন্দু আৰু মুছলমানসকলৰ মাজত বিতৰ্ক সৃষ্টি কৰা কিবা কাৰণ আছে নেকি? সেই ভাবি সকলোৱে এই চিনেমাখনক লৈ মানে এখন বন্ধ কৰক, বেন কৰক, মানে চিনেমাখন নচলিব, বয়কট পাঠান। আৰু বলিউডক বয়কট কৰিবলৈ সকলোৱে উঠি পৰি লাগিছিলে আৰু কিছুমানে পাঠানৰ পোষ্টাৰ ফালি এফালৰ পৰা চিয়াচিৰি কৰি জ্বলাই দিছিলে যে পাঠান বয়কট কৰিব লাগে, পাঠান চলিব নালাগে। আচলতে পাঠানত আছে কি? পাঠানখন হয় কি? পাঠানখন চাবৰ বাবে যেতিয়া যেনেকৈ দেখিছোঁ, পাঠানখন যেতিয়া 25 জানুৱাৰীত যেতিয়া ৰিলিজ কৰিছে, তেতিয়া পাঠানখন চাবৰ কাৰণে মানুহে শিল দৌল ভাঙি গাড়ী মটৰ ভাড়া কৰি তেওঁলোকে পাঠানখন চালে। আৰু যিসকলে পাঠানখন চালে সেইসকলক সুধিছোঁ, পাঠানখনত পালে কি আৰু আচলতে আছে কি পাঠানত? তাতো একোৱেই নাই, চব ফুচ। এনেই মানুহখনে বেচৰম ৰঙৰ যিটো গীত, সেই গীতটো বিকিনি পিন্ধি দীপিকা পাদুকনে যেতিয়া
অভিনয় কৰিছিলে সেই বিকিনিযোৰ পৰাই বিতৰ্কৰ সৃষ্টি হৈছিলে আৰু সেই বিতৰ্কৰ পৰাই মূৰ লৈছিলে পাঠানখন জনপ্ৰিয়তা শীৰ্ষত যোৱাৰ এটা মূল কাৰণ। এতিয়া সকলোৱে ভাবিবই ল'লে যে পাঠানখনত আছে কি, কিয় ইমান বিতৰ্কৰ মাজত সোমাই পৰিছে। বেচম ৰঙৰ যিটো গান, সেই গানটোৰ বাবে গোটেই পাঠানখন বিতৰ্কৰ মাজত সোমাই পৰিলে আৰু তেতিয়াৰ পৰা সকলোৱে ভাবিলে যে পাঠানখনত আছে কি আৰু সেইবাবে সকলো ৰাইজত শিলডল ভাঙি চাবলৈ দৌৰ মাৰিছিলে আৰু একাংশ মানুহে চালেও। হাজাৰ হাজাৰ লাখ লাখ টিকেট বিক্ৰী হৈছিলে আৰু সকলোৱে চালেগৈ আৰু পাঠান এতিয়াও বৰ্তমান চৰ্চাত আছে। সকলোৱে পাঠানক লৈ কিয় ইমান বিতৰ্কৰ সৃষ্টি কৰিছিলে, যিসকলে মানে পাঠানক লৈ বিতৰ্ক কৰিছিলে সেইসকলে কৈছোঁ। আৰু এতিয়া পাঠান সকলোৱে চাই আহি সকলোৱে গম পালে যে পাঠানচোন একোৱেই নাই, এনেই মানুহখনৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছিলে। হিন্দু আৰু মুছলমানসকলৰ মাজত কাজিয়া লগাবলৈ সকলোৱে এইটো কৰিছিলে বুলি মই ভাবিবলৈ বাধ্য হৈছোঁ। পাঠানখন এখন চিনেমা, তাত কোনো ধৰ্মক লৈ বা কোনো জাতিক লৈ কোনো অপমান কৰা নাই। পাঠান শব্দটো হ'ল এটা মুছলমান জনগোষ্ঠীৰ এটা উপাধি। সেই উপাধিটো লৈ চিনেমাখন বনোৱা হৈছিলে আৰু সেই চিনেমাত শ্বাহৰুখ খান আছিলে আৰু দীপিকা পাদুকন আছিলে, জন আব্ৰাহাম আছিলে। তেওঁলোকে অভিনয় কৰি গ'ল, কিন্তু এই একাংশ কিছুমান মানুহ কুকুৰ মেকুৰীটোৱে কিয় খোকা খৈয়া লাগি থাকিল। হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান ভাই ভাই। হিন্দু মুছলমানৰ মাজত এনেকৈ কাজিয়া সৃষ্টি কৰিবলৈ কেতিয়াও চেষ্টা নকৰিব। আমি থাকিম কেইদিন, আমি জীৱনটো আমাৰ দুদিনীয়া। আজি আমি যদি বাইকখন লৈ যদি ৰাস্তালৈ ওলাই যাওঁ, যদি এক্সিডেণ্ট হৈ যায়, আমাৰ জীৱনটো ফুচ, কাম নাই। এনেই আমি বিভ্ৰান্তিৰ সৃষ্টি কৰি কাজিয়া পেচাল কৰি লাভ নাই। আমি যিমান দিন থাকিম সেইখিনি সকলোৰে লগত মিলি জুলি থকাটো মই বিচাৰোঁ। আপোনালোকে কি কয় কমেণ্ট কৰি জনাব। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলত প্ৰথম আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।